নমস্কাৰ বন্ধুসকল, সৰু ইনফৰমেশ্যন সৰু ভিডিঅ' এটা লৈ আহিছোঁ। মাটিবাৰী সম্পৰ্কীয় এটা সৰু ইনফৰমেশ্যন আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ ওলাইছোঁ। যদি আপোনালোকে নামজাৰিৰ কাৰণে আবেদন কৰিছিলে, ORS নামজাৰিৰ কাৰণে আবেদন কৰিছিলে অনলাইনৰ জৰিয়তে, সেৱা সেতুৰ জৰিয়তে, আৰু আপোনালোকৰ নামজাৰিটো হৈ উঠা নাই, জমাবন্দী চেক কৰিছে বাৰে বাৰে, কিন্তু তাত আপোনালোকৰ নামবোৰ উঠা নাই, নামজাৰিটো হৈ উঠা নাই, তেতিয়াহ'লে সেই নামজাৰিটো কৰিবৰ কাৰণে, খৰতকীয়াকৈ কৰিবৰ কাৰণে কি কৰিব লাগিব, বা আপোনালোকে যি নামজাৰিৰ কাৰণে এপ্লিকেশ্যনত টকা খৰচ কৰিলে সেই এপ্লাই কৰা টকাটো অথলে নাযাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, সেই সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, আৰু আপোনালোকৰ দিয়া পৰামৰ্শ বা কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে। লগতে এই ভিডিঅ'টো যদি হেল্পফুল হয় বুলি ভাবে তেতিয়াহ'লে অন্য মানুহেও পোৱাকৈ পাৰিলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত থকা ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়া এই চেনেলৰ জৰিয়তে আগবঢ়োৱা প্ৰতিটো ভিডিঅ' আপুনি নটিফিকেশ্যন পাই থাকিব। আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। আমাৰ নামজাৰিটো কি কাৰণত হৈ উঠা নাই, আমাৰ নামবোৰ কিয় অনলাইনত জমাবন্দীত উঠা নাই, সেই বিষয়ে জানিবৰ কাৰণে প্ৰথমে আমি আমাৰ এপ্লিকেশ্যনৰ স্থিতি চাই ল'ব লাগিব, ষ্টেটাছ চেক কৰি ল'ব লাগিব। এই ষ্টেটাছ আমি আমাৰ নিজৰ হাতত থকা মোবাইলটোৰ জৰিয়তে চেক কৰিব পাৰিম। তাৰ বাবে প্ৰথমে আমাক লাগিব, আমি যিখন অনলাইন আবেদন কৰিছিলোঁ সেই আবেদন ৰিচিপ্টখন আমাক লাগিব। সেই ৰিচিপ্টখন হাতত উলিয়াই লৈ মোবাইল ফোনৰ গুগল ব্ৰাউজাৰ অ'পেন কৰি ল'ম, আৰু তাত আমি সেৱা সেতু বুলি টাইপ কৰিম। তাৰপিছত ইয়াৰ পিছত যিটো লিংক আহিব, সেই প্ৰথম লিংকটোতে sewasetu.assam.gov.in এই লিংকটোত ক্লিক কৰিম। তাৰপিছত এইখন পেজ আহিব। এতিয়া অকণমান তলৰফালে স্ক্ৰল ডাউন কৰি আহিম, আহি নটিফিকেশ্যনটো কাটি দিম, আৰু অকণমান তলৰফালে আহিম। ইয়াতে আমি ট্ৰেক বুলি পাম, ট্ৰেকত ক্লিক কৰিম, ছাৰ্ভিচত ক্লিক কৰিম। তাৰপিছত এইখন পেজ খোল খাব। ইয়াতে অকণমান তলৰফালে আহিলে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ বুলি পাম। ইয়াতে আমি আমাৰ এপ্লিকেশ্যন কৰাৰ সময়ত যিখন ৰিচিপ্ট দিছিলে সেই ৰিচিপ্টখনত যিটো এটা নম্বৰ আছে সেইটো ছেম টু ছেম ইয়াতে বহাই দিব লাগিব। যেনেকৈ আছে তেনেকৈ এজ ইট ইজ ইয়াতে বহাই দিব লাগিব। মই প্ৰথমতে নম্বৰটো বহাই লওঁ, তাৰপিছত কি কৰিব লাগিব জনাই আছোঁ। প্ৰথমতে ইয়াতে মই নম্বৰটো বহাই লৈছোঁ, RTPS/MUTI/ যিটো চন থাকিব সেই চনটো ইয়াতে বহাব লাগিব। তাৰপিছত অবলিক দি ইয়াতে নম্বৰটো শেষৰ ফালে যিখিনি থাকে সেই নম্বৰখিনি ইয়াতে বহাই দিব লাগিব। নাম্বাৰটো বহাৰ পিছত অকণমান তলৰফালে আহিব, তাত ট্ৰেক বুলি পাব, ট্ৰেকত ক্লিক কৰি দিব। ট্ৰেকত ক্লিক কৰি দিয়াৰ পিছত তলৰফালে স্ক্ৰল ডাউন কৰি আহি থাকিব। ইয়াতে আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ গোটেইখিনি পাই যাব। কিমান তাৰিখে এপ্লাই কৰিছিলে, কাৰ নামত এপ্লাই কৰিছিলে, কিমান তাৰিখে ডেলিভাৰী ডেট আছিল, মানে কিমান তাৰিখে এই কামটো নামজাৰিটো হোৱা কথা আছিল, সকলোখিনি ইয়াতে পাই যাব। তাৰপিছত অকণমান তলৰফালে আহিলে এপ্লিকেশ্যন প্ৰচেছিং হিষ্টৰী ইয়াতে পাব। আৰু যদি আপোনাৰ নামজাৰি বা মিউটেশ্যন কিবা কাৰণত লেট হৈছে তেতিয়াহ'লে এই এপ্লিকেশ্যন প্ৰচেছিং হিষ্টৰী আপোনাৰ কাৰণে হ'ব অতি গুৰুত্বপূৰ্ণ। এইখিনি আপুনি ভালদৰে চাব লাগিব। ইয়াতে আপোনাৰ এপ্লিকেশ্যনখন ক'ত কেনেকৈ ঘূৰি আছে চাৰ্কুল অফিচত, বা কোনে কি ৰিপৰ্ট দিছে, কিমান তাৰিখে ৰিপৰ্ট দিছে, কি ৰিপৰ্ট দিছে, সকলোখিনি কথা ইয়াতে আপুনি চাব পাৰিব। আৰু যদি এনেকৈ টাস্ক ডিটেইলছত কুৱেৰি বুলি পায় তেতিয়াহ'লে ৰিমাৰ্কত কি লিখিছে ভালদৰে পঢ়ি চাব। এই এপ্লিকেশ্যনখনত এটা ভুল হৈ আছে, সেই ভুলটো হৈছে প্লিজ ছাবমিট লিগেল হেয়াৰ এফিডেভিট। মানে এই মানুহজনে নামজাৰিৰ কাৰণে আবেদন কৰাৰ সময়ত লিগেল হেয়াৰ এফিডেভিট ছাবমিট কৰা নাছিলে, কিন্তু বৰ্তমান সময়ত উত্তৰাধিকাৰী নামজাৰি কৰিবলৈ হ'লে লিগেল হেয়াৰ এফিডেভিটৰ প্ৰয়োজন হৈছে। সেয়েহে মণ্ডলে সেইখন বিচাৰিছে। আজিকালি মণ্ডলে সহজতে এপ্লিকেশ্যনবোৰ ৰিজেক্ট কৰি নিদিয়ে। যদি সকলো ঠিকে থাকে পায় তেতিয়াহ'লে কিবা ডকুমেণ্টছৰ অভাৱ হ'লে কুৱেৰি কৰি দিয়ে, আৰু সেই কুৱেৰি অনুযায়ী যদিহে এপ্লিকেণ্টজনে বিচৰা সেই ডকুমেণ্টছখন ছাবমিট কৰি দিয়ে তেতিয়াহ'লে তেখেতৰ কামটো কৰি দিয়ে। এতিয়া কথা হ'ল আপোনাৰ নামজাৰিটো কি কাৰণত লেট হৈছে সেইটো এনেকৈ ষ্টেটাছ উলিয়াই প্ৰথমে চাই ল'ব, আৰু তাৰপিছত কি ডকুমেণ্টছ বিচাৰিছে সেই ডকুমেণ্টছখন আপুনি যোগাৰ কৰি লৈ, ডকুমেণ্ট আৰু নামজাৰি আবেদন কৰা যিখন আপোনাৰ ৰিচিপ্ট আছিল হাতত, সেই ৰিচিপ্টখন লৈ আপুনি য'ত আবেদন কৰিছিলে CSC চেণ্টাৰ বা কম্পিউটাৰৰ দোকানত গৈ উপস্থিত হ'ব, আৰু সেই এপ্লিকেশ্যন নম্বৰটোৰ জৰিয়তে সেই এপ্লিকেশ্যনখনতেই বিচৰা সেই নিৰ্দিষ্ট ডকুমেণ্টছখন ছাবমিট কৰি দিব পাৰিব। তেতিয়াহ'লে নতুনকৈ আৰু আপুনি আবেদন কৰাৰ প্ৰয়োজন নাই, নতুনকৈ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। পুৰণা আবেদনখনৰ জৰিয়তে আপোনাৰ নামজাৰিটো হৈ যাব। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ, নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।